নমস্কাৰ, আজি মিনি ব্লগটোত লৈ আহিছোঁ আপোনালোকৰ মাজলৈ এটা নতুন ৰেচিপি। তেন্তে দেৰি নকৰি চাওঁ আহকচোন কিনো মই বনাইছোঁ। প্ৰথমে ছজনাখিনি টুকুৰা টুকুৰকৈ কাটি লৈছোঁ, কাটি লৈ পেলাই বইল কৰি দিলোঁ। বইল হোৱাৰ পাছত ধুনীয়াকৈ খচি চেকি তাৰ ৰসখিনি মই চাকনি এখনেৰে চেকি পেলাই ল'লোঁ। বিলাহী দুটাও বইল কৰি মই চপাৰত চপ কৰি ল'লোঁ। তাৰপিছত কেৰাহী এখন গৰম কৰি তাতে তেল দিলোঁ। তেলত মই গোটা জিৰা, পাঁচফোৰণ আৰু পিঁয়াজ অলপমান দি ভাজি ল'লোঁ। ভাজি তাতে হালধি গুড়ি, জিৰা গুড়ি, ধনিয়া গুড়ি, জলকীয়া গুড়ি, আদা নহৰুৰ পেষ্ট আৰু সৰিয়হৰ গুড়ি এচামুচ দিছোঁ। দি ভালদৰে ভাজি লৈ তাত মই বিলাহীখিনি দি প্ৰায় 5 পৰা 7 মিনিটমান ভালকৈ ভাজি ল'লোঁ তেল ওলোৱালৈকে। ভাজি হোৱাৰ পাছত মই তাতে ছজিনাৰ ৰসখিনি ঢালি দিলোঁ আৰু ভালকৈ উতল অহাৰ পাছত তাতে মাছ কেইপিচ দি দিলোঁ। ইমান ধুনীয়া হৈছে কালাৰটো চাওকচোন তৰকাৰীখনৰ, আৰু দেখাত যিমান ধুনীয়া হৈছে খাবলৈও সিমানেই সোৱাদ হৈছিলে। ছজিনাৰ ছিজন গ'লেই বাৰু আপোনালোকেও এদিন এনেকৈ বনাই খাই চাবচোন।